गोदान जाबाय दा गोदान बोराय माबायासोमोन आसा बोरायासो ना एसडिअ सिभिलनि लादों एसडिअ गोदानबाबो सिनसियासो दा आइएस मोजां मोजांसिन एसडिअनो जों होखांबाय होबाय ना आं लिरना होबाय बे दा डिसिनिसो मानांगौमोन बेखौ फन खनसेखौ बिसोर कम्पानसेसनखौ नांदो हा आरो गुबुन खामानिखौ आंनो मारना दां माबाना होदो ओमफ्राय बेखौ मेसेङावसो दायबाथ' नांसै साहाब दा मन्थ्रि फैबाथाय हाब दोनि सारा आंनियाबो बेनोमोन मिला माइ खालामजोब्बाय मिल दंमोन बेयाव दैमासो बावब्रबोमोन मिलाथ' न'आव बहाय गैया माइ सौना माइ सौवो आंना न'आ दहासोखा गोदो दतमामोन रिटायार जानायनिफ्रायनो बेहायनो दं आं नैबे फंबायनि नाम आं सिगां दतमायाव दैया बारायबाय एसे थाब थागोन दाख्लै बुसाव जोब्बायमोन एबार साहा बेखौ माथावरिखौ मोजां बानायदो जानो हागोन सोङाबाबो दा माबाया আমাৰ বৰগোপৰ ছোৱালী এজনী জুই লাগি পেলাই ছুইচাইড কৰিলে ছুইচাইড কৰোঁতে আমি খবৰ দিলে আমি গ'লোঁ গৈ মেলি খবৰ খাতি পালোঁ যে এই ৰেকিবুদ্দিন নামৰ এজন নলবাৰী টৌমৰা গুৰিনগৰৰ ব্যক্তিয়ে তাত সি জেই হয় প্ৰাইভেট চাকৰি নহয় তাৰপিছতে সি সেই ঠিকাদাৰৰ লগত কাম কৰে সি মানে ফেচবুকত কিবা মানে ফটো ভাইৰেল কৰিলে অশ্লীল ফটো ছোৱালীজনীৰ লগত মানে অলপ প্ৰেমৰ কিবা আছিলে এইটো গম পোৱা গৈছে তদন্তত সেই ফটো অশ্লীল ফটো ভাইৰেল কৰোঁতে ছোৱালীজনীয়ে মানে জুই লাগি পেলাই ছুইচাইড কৰিলে সেই উদ্দেশ্যে ইয়াত ৰেকিবুদ্দিনক মই 5 তাৰিখৰ পৰা বুলি ইয়াতে কেম্প কৰি থানাত অহা নাই আমি দুদিন আহিছোঁ বেলেগ থানাত থকা নাই বেলেগ জেগাত থাকি তাক বিচাৰি আছোঁ বিচাৰি যোৱা ৰাতি তাক কিবা কৰি পেলাই ধৰা হৈছে এতিয়া তেজপুৰ লৈ যাম গতি আমাৰ ছাৰসকলক খবৰ দিছোঁ আইনী ব্যৱস্থা যি আছে হ'ব একচুৱেলি ধৰা কি তাক ইমান মানে তাৰ কাৰণে ইমান কষ্ট কৰিছোঁ মই ৰাতি মানুহ দুজন সোধপোছৰ কাৰণে আনিছিলোঁ আনোতে তেতিয়া তেওঁলোকে ক'লে আজি আহিব মই ঠিক আছে মোক 2 ঘণ্টাৰ ভিতৰত আনি দিয়ক নহ'বা 2 ঘণ্টাৰ ভিতৰত আহিব গাড়ী কোনে কৈ আছে মানে এই ফটো যে ভিডিঅ' ভাইৰেল কৰিছে এই ৰেকিবুদ্দিনক তেওঁ কৰিছে আমি পাইছোঁ নহয়